ৰ মতাটোলৈ ফোন কৰি চাওঁ কিবা কৰি আছে। হেল্ল' কি কৰিছে? নিজতে মোবাইলডাল লৈ সেই টিপি মতাবিলাকৰ লগত কথা পাতি থাক, কামটো বেলেগ নায়েই তোৰ আৰু। দেখিছা শুনিলে বুঢ়ীয়ে জহনি বুঢ়ী। এই বুঢ়ী সোনকালে নমৰেও নহয়, মোক একদম জ্বলাই পুৰি খাইছে। আপুনি কেতিয়া আহিব? আহি পেলাই মোক লৈ যাক। বিয়াৰ আগত কি মিঠা মিঠা কথা, তোমাক লগতে ৰাখিম। এতিয়া সেই জহনি বুঢ়ীৰ লগত থৈ গৈছে মোক এই ভঙা জুপুৰিখনত। নমৰে নহয় সোনকালে মানুহবিলাক। এইবিলাক ভাল মানুহ নহয় নহয়। বুঢ়ী মাত শুনিছে? কি যে বুঢ়ী, ইমান জহনি বুঢ়ী এজনী। এতিয়া আকৌ জীয়েকক মাতি পঠিয়াইছে, জীয়েক আহিলে হাঁহ কাটি খুৱাব। আমাৰ মানুহ আহিলে তৃণভোজী প্ৰাণীৰ দৰে গছৰ শাক, লাই শাক সেইবিলাকে খুৱায়। মাছ মাংস নোলায় আমাৰ এই বুঢ়ী জহনি বুঢ়ী। নমৰেও নহয়, মৰিলেও অকণ শান্তি পাওঁ। বেলেগৰ শাহু দেখিছোঁ, এই নিচিনা দেখা নাই আৰু এই জহনি বুঢ়ীৰ নিচিনা দেখা নাই আৰু। ইমান মৰম কৰে আমাৰ এইজনী। যিহে আৰু মুখৰ মাত। আপুনি কেতিয়া আহিব? আহি পেলাই মোক লৈ যাওক, নহ'লে তাতে আন এজনীৰ লগত সোমাই থাকক। আহক, আহি পেলাই মোক লৈ যাওক। মই ভঙা জুপুৰিখনত থাকিব নোৱাৰোঁ এই বুঢ়ীৰ লগত, জহনি বুঢ়ীৰ লগত। এতিয়া মোৰ বদনাম কৰিব পাৰে ল'ৰাটো। জহনীজনী এইজনী দক্ষিণীজনী আনিছে, ল'ৰাটো ইমান ক'লোঁ ভাল এজনী আনি দিম বুলি, মোৰ কথা একদম নুশুনিলে। এইজনী আনি মোৰ নেলটোকে চিপে খালে এতিয়া জহনীজনী। শুনিলে জহনি বুঢ়ীয়ে, এতিয়া আকৌ জীয়েকক দুদিনমান থকাকৈ মাতিছে। মোৰহে আইতেটোত আহি লাগিব। অঁ বোৱাৰী, আমাৰ চুনচুনি আহি আছে না চহৰৰ পৰা। জলপানৰ যোগাৰ কৰ, লগত ভাতৰো ভালদৰে যোগাৰ কৰিবি। অতদিনৰ মূৰত ছোৱালীজনী ঘৰত আহিব। সেই মোবাইলডাল থ আৰু সেই দিনৰ দিনটো সেই মোবাইলডালকে টিপি থাকিবি। কামটো আৰু অন্য নায়েই। আমিও এসময়ত বোৱাৰী আছিলোঁ, আমাৰো শাহুৱে আছিলে। বোৱা কোটা ৰোৱাডালৰ সকলোখিনি ঘৰৰ কাম ময়েই কৰোঁ। আজিকালি কৰিব সেই মোবাইলত ইনষ্টানে সেই ৰিল সোপাই বনাই ফুৰিব। আকৌ মতা শুইবিলাকক দেখাব লাগিব নহয়, অন্যটো কাম নায়েই আৰু এই চবৰ। মোক চম্ভালি কথা ক'ব। বেলেগ মতা লগত থকা হয় কেতিয়াবাই গুচি গ'লোহেঁতেন। আপোনালোকৰ নিচিনাই ভঙা জুপুৰিখনত নাথাকিলোহেঁতেন আপোনালোকৰ মানুহৰ লগত, বুজিছে? দেখিছে এজনী মুখখন কম নাই, ব্লেডতকৈ ধাৰ। অঁ তোৰ মুখখন এখন ব্লেড নে এইখন মুখ হয় তোৰ, এইখন ইমান যে ধাৰ মুখখন ইজনী। নক'ব হ'লে কৈ দিছোঁ, কিন্তু আপুনি কম নেকি এইজনী? নিজৰ জেগাক হ'লে চুটি চুটি কাপোৰ পিন্ধায় আৰু আমি হ'লে মূৰৰ পৰা উৰি পেলাবই নোৱাৰোঁ। হেৰ' তাইৰ লগত মিলাবলৈ আহিছ। তাই হৈছে চহৰ আৰু তই হৈছে গাঁৱৰ। অতদিনৰ মূৰত ছোৱালীজনী আহিব, হাঁহটোৱে কাট। সময় নষ্ট কৰিব নালাগে, যা হাঁহটো কাটগৈ। হাঁহটো কাটি বাচি ধুনীয়াকৈ বনাগৈ। সময় নষ্ট কৰি ৰখি থাকিব নালাগে, যা আৰু। জীয়েকক হাঁহ খুৱায়। আমাৰ ঘৰৰ মানুহ আহিলে মাছ মাংস যে নোলায়। ক'ৰ লাও শাক, ক'ৰ ঢেকীয়া। আহক বেটি, খুৱাম সুখেৰে তাইক। নব আছেনে? ইছ ৰাম, ইমান গৰম ইয়াত। এইজনী আহি পালে মোৰ মূৰটো খাবলৈ। আহা ভণ্টি, আহা ভিতৰলৈকে সোমাই আহা। ইমান গৰম। নব মা কলৈ গ'ল? দুয়োজনীৰ কথা সুধিব আছে মা আছে। সেই তুমি আহিবা বুলি হাঁহ এটাকে মাৰিব গৈছে। অঁ, হাঁহটো যে মাৰিলা ভালেই কৰিলা। পিছে আমাৰ মানে চহৰত হাঁহ এইবিলাক নচলে। বাইদেৱে হাঁহটো কাটি ভালে কৰিলা। অঁ, মই জানো তুমি যে হাঁহ ভাল পোৱা, সেইটো কাৰণে মই মাক কৈছোঁ হাঁহ এটা মাৰি পঠিয়াবলৈ। হ'ব দিয়া বাইদেৱে, মই ড্ৰেছটো চেঞ্জ কৰি আহোঁ। অঁ, তই আহি পালি? কেতিয়া আহি পালি? ভালে আছ নহয় পিছে? অঁ, ভালে আছোঁ। কিয় নবৌ দেখোন গম পায়েই মই আহা বুলি। তই বোলে হাঁহ এটা মাৰিব গৈছিলি? অঁ, বাৰু মই হাঁহ এটা মাৰিবলৈ গৈছিলোঁ। দেখিছ জহনীজনীয়ে অথনিতে গম পাই মোক কোৱা নাই। মই অথনিৰ পৰা বাট চাই আছোঁ আৰু ছোৱালীজনী আহিব বুলি। মোক অথনিৰ পৰা কোৱা নাই ইজনী বদমাছজনী। মোৰ ভোকো লাগিছে এতিয়া, চাহ জলপানৰ কিবা এটা যোগাৰ কৰগৈ যা। অঁ, তোক চাহ দিয়াই নাই অথনিতে আহিছে। এইজনী যে মোৰ ছোৱালীজনীক চাহ এইটো পেলাই সোধা নাই। চহৰৰ পৰা অত দূৰৰ পৰা আহিছে এইজনী জহনীজনী লক্ষণীজনী চাহ এইটো পেলাই সোধা নাই ছোৱালীজনী। তই বচোন মই কিবা এটা যোগাৰ কৰোঁ। অঁ, মই ড্ৰেছটো চেঞ্জ কৰি আহোঁ। চাহ লাগে? মই এতিয়া মেচিন যেন এই ক'লেই যে আনি দিম মই। অঁ ভণ্টি একবাৰ। ইছ ৰাম,
যাম, ইয়াত যে ইমান যে গৰম, কিয় যে ইয়াত আহিলোঁ গাঁৱলীয়া ভোট চবত। এইখন তাই এতিয়া গাঁওখনক চহৰ বুলি ভাবিছে, চহৰৰ তুমি ইয়াত দেখাবলৈ আহিছে। পিছে জলপান বাৰু দিলোঁ, ভাতৰ যোগাৰটো ভালকৈ কৰিব লাগিব। ছোৱালীজনী অতদিনৰ মূৰত ঘৰলৈ আহিছে, ল'ৰাটোও নাই ঘৰত। এতিয়া আমি যদি ভালকৈ ভাত সাজ নোখোৱাওঁ, তাই গিৰিয়েকেনো কি বুলি ভাবিব। হাঁহটো বাৰু মাৰি থৈ আহিছোঁ, ধুনীয়াকৈ বনাবি। পাৰিলে আকৌ নিমখ, সেই হালধি সেয়া দিবলৈ নাপাহৰিবি। মূৰত আকৌ সেই মতাবিলাকৰ সেইবিলাক থাকে, সেয়া পাহৰি থাকোঁ নাই মাজে মাজে। মতা লৈ ল'বি আকৌ যদি লাগে আৰু এটা। চাহকণ দিছিলোঁহে, ভাতৰ যোগাৰ কৰিব হ'লেই। মই আকৌ ইমান চাকৰ নহয় নহয়, আপোনালোকৰ বোৱাৰীহে হয়। বেছি কথা কৈ নাথাকিব মোক। মই কিবা তোক চাকৰ বুলি কৈছোঁ নেকি? বোৱাৰী বুলিহে তোক মই কৈছোঁ ঘৰত ভালকৈ ভাত সাজ খুৱাবলৈ। ছোৱালীজনী চাকৰ বুলি তোক মই কোৱা নাই নহয়। সেই মূৰত যে অমিখন নাথাকেই, মতা ল'বলৈ মন যায় থাকে চাগে। আপুনি কিন্তু মোক বহুত অত্যাচাৰ কৰি আছে, বেছি কথা কৈ নাথাকিব আকৌ উল্টা পুল্টা কথা। মই হ'লে থানাত গুচি যাম, কৈ দিলোঁ, কেছ দি আহিম আপোনাৰ পৰা। বতৰ যে ইমান কাজিয়া, মূৰটো বিষাই গৈছে ভাল অথনিৰ পৰা। দেখিছ জহনীজনীয়ে মনে মনে খাই আছে। ছোৱালীজনীক ভালকৈ নিদিলেই চাগে, তাই চাগে মাৰিলে পুৰা। জহনীজনী কমটো নহয়, ইজনী খকুৱাজনী খাইছেহে খাইছে, গাৰ কিন্তু চেহেৰা শুকাই গৈছে। উল্টা পুল্টা কথা নক'ব দেই। আপুনি কি নাখায় নেকি? আপোনাক কৈছোঁ চাহ ঘূৰাই লওক দেই ডিঙিলৈকে। হেল্ল', অঁ, হা? মই এতিয়াই যাব লাগিব। অঁ ৰ'বা ৰ'বা, মই গৈ আছোঁ ৰ'বা। অঁ মই গৈ আছোঁ ৰ'বা। মা, অঁ নব, মোৰ এতিয়া মানে বহুত এটা কাম হৈ গ'ল। মই এতিয়াই মই বিদেশলৈ যাব লাগিব। এতিয়া মই যাওঁ। ছোৱালীজনী গুচি যায় দেখিছ? তাই ভালকৈ ভাত সাজ বনোৱা নাই এতিয়ালৈকে। যাবলৈ তাই চাগে দেৰি হোৱাৰ কাৰণেই গ'ল। এই কাজি মই খুন্দিম কাজি। ভালেই হ'ল পাই, এজনী আজি যাবলৈ ওলাইছে। মোৰ ভাগতে হাতো কৰিব, আজি ভালকৈ খাম। তই যাওঁগৈ। অঁ মোৰ এতিয়া বহুত এটা মানে কাম হৈ গ'ল। এতিয়া মই এতিয়াই যাব লাগিব। পিছে মই আহিম দে বেলেগ এদিন। হাঁহটো খাই যাবি আকৌ ৰ। মই এতিয়া খাবলৈ নোৱাৰোঁ, বহুত এটা ডাঙৰ কাম হৈ গ'ল। মই এতিয়াই যাব লাগিব। আইও ইমান ধুনীয়াকৈ হাঁহটো মাৰিলোঁ, তই ভাল পাওঁ বুলি। তই এতিয়া আকৌ নাখাওঁ হাঁহটো। এই নবৌজনীয়ে চাগে ভালেই পালে তই যোৱা দেখি। বতৰ চাগে গোটাই আছিলে মনে মনে। সেইজনী পেট পচাজনী, সেইজনী পেট পচাহে, সেইজনী ভাল বুলি হ'ব দে, হ'ব। হাই কাজিয়া কৰিব নালাগে দে। তহঁত মই দুজনী কিবা গধুৰি নেকি? মই কিবা হাই কাজিয়া ভালদৰে থাকিবি, নবৌকো কবি। অকণমান সেইজনী কুলক্ষণী এজনী নামটোহে লক্ষী তাইৰ। কাকাক কবি। কোনোবাই ক'ব পাৰিব নেকি ফুলেশ্বৰী বুলি কথা? মোৰ কথা কোনোবাই ক'ব পাৰিব নেকি বেয়া বুলি? কুলক্ষণীজনী শিকাই দিবি অলপ, মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে। তই মোৰ কথা শুন, তই কাকাক কবি তাইক অকণ চিধা কৰিবলৈ। তই কাকাক অকণ চিধা কৰিব দিবি। তাই এনেই বেয়া নহয়, তাক বেলেগে কৈছে কাৰণেহে তাই বেয়া হৈছে। তেতিয়াহ'লে পাবা হা, ভাতকেইটাও তুমি খাবলৈ নাপালা, জানানে? ভালদৰে মই খুৱাব নোৱাৰিলোঁ। আহিলা তুমি এনেই গুচিহে গ'লা চাই। হ'ব দিয়া, আন এদিন আহিলে খাম দিয়া।